हेलो व्यूअर्स আপোনালোকক পুনৰ স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅলৈ আৰু যোৱাটো ভিডিঅত আপোনালোকে দেখিলে যে মই এটা নতুন মোবাইল আনিলো মোবাইলটো হৈছে এটো MI 10 prime তো এইটো মোবাইলৰে আজি মই আনবক্সিং কৰিম লগতে মোবাইলটোৰ বিষয়ে জনাম বক্সত কি কি আহে নাহে সেইখিনি সকলোখিনি জনাম আপোনালোকে ভিডিঅটো কন্টিনিউ কৰি থাকিব আৰু স্ক্ৰিপ্ট নকৰিব আপোনালোকে সম্পূৰ্ণকৈ চাব তেতিয়া ভিডিঅটো ভাল পাব চাই আৰু যদিহে ভিডিঅটো চাই ভাল পায় তেতিয়া আপোনালোকে প্লিজ লাইক কৰিব কমেন্ট কৰিব আৰু শেয়াৰ কৰিব আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব তো মোবাইলটো আনবক্সিং কৰো বলক অলৰেডি মই আনবক্সিং একবাৰ কৰিলোৱে আপোনালোকে যোৱাটো ব্লগত দেখিছে তো আজি আকৌ এবাৰ ভালদৰে আপোনালোকক দেখাবলৈ চেষ্টা কৰো বলক তো এফালে তো বক্সটো ফ্ৰণ্টত লিখা আছে Redmi 10 prime MI ইণ্ডিয়াছ নাম্বাৰ 1 স্মাৰ্টফোন ব্ৰেণ্ড মেড ইন ইণ্ডিয়া এটো ভেৰিয়েন্ট হৈ গ'ল 4GB RAM 64GB ইন্টাৰনেল আৰু বেছি সময় নষ্ট নকৰি বক্সটো ওপেন কৰো বক্সটো ওপেন কৰাৰ লগে লগে এফালে দেখা পাব পাৱাৰ্ড বাই Redmi তাৰ পাছত এটো আপোনাৰ এফালে আছে সিম ৰিজেক্টেড টুল এফালে ফোন কেস আৰু লগতে এখন পুষ্টি যিখন কোনেও নপঢ়ে তো এখন ৰাখো এতিয়া বৰ্তমান আমি সাইডত দেখিব আপোনালোকে মোবাইলটো আছে যিটো মোবাইলৰ ওপৰত এটা কভাৰ আছিল পিপি টাইপৰ এটা কভাৰ আছিল যেটো কভাৰ মই অলৰেডি অতৰাইছো আপোনালোকক দেখাবৰ কাৰণে আকৌ এবাৰ আনবক্সিং কৰিছো আৰু তো মোবাইলটো অন কৰিব প্ৰথমতে তো অন কৰাৰ লগে লগে দেখিব আপোনালোকে এফালে MI পাৱাৰ্ড বাই এন্ড্ৰইড ওলাই গৈছে তো অন হোৱালৈকে বাকি বক্সত কি কি আছে সেইখিনি চাই লওঁ আমি আৰু এইফালে আপোনাৰ এফালে আছে 22.5 ওয়াটৰ ফাষ্ট চাৰ্জাৰ আৰু লগতে এডাল টাইপ A to C কেবল USB কেবল টাইপ A to C USB কেবল আছে আৰু এফালে 22.5 ওয়াটৰ সুপাৰ ফাষ্ট চাৰ্জাৰ আছে তো এডাল 22.5 ওয়াটৰ হয় কিন্তু 18 ওয়াটৰ চাৰ্জ সাপোৰ্ট কৰে ফোনটোত ফোনটো ইয়াৰ বক্সত একো নাই ইয়াত তো এইটা আমি বৰ্তমান ৰাখো সাইডত তাৰ পাছত মোবাইলটো চাওঁ আমি এতিয়ালে আহিছো মোবাইলটোলে তো মোবাইলটো প্ৰথম চাই লওঁ তো মোবাইলটো এইটো তো Redmi 10 Prime আপোনাৰ বেক সাইডটো পাব আপুনি প্লাষ্টিকৰ তো আৰু বেকটো বহুত শাইনি হয় বহুত শাইনি বেক দিছে এটো বহুত শাইনি হয় এটো কভাৰটো লগাই লওঁ ৰব কভাৰটো লগাই ইউজ কৰো তেতিয়া ভাল লাগিব আৰু এটো খুব বেছি ওয়েট হ'ব আপোনাৰ 200 গ্ৰামছৰ ভিতৰতে হ'ব 200 গ্ৰামৰ ভিতৰত এটো ওয়েটটো হ'ব আপোনাৰ মই বাও দি দিম স্ক্ৰিনত আপোনালোকে দেখিব আৰু এটো এতিয়া মোবাইলটো এইফালে আপোনাৰ চাৰিটা কেমেৰা সেটআপ পাব প্লাষ্টিক বেক লগতে সাইড মাউন্টেন ফিংগাৰপ্ৰিন্ট ওপৰতে আছে আপোনাৰ ভলিউম আপ এণ্ড ডাউন বাটন তাৰপিছত এইফালে আছে আপোনাৰ সিম ট্ৰি আছে এইফালে আপোনালোকে পাব কেমেৰা মেইন কেমেৰা হৈ গ'ল আপোনাৰ 50 মেগাপিক্সেল আৰু 8 মেগাপিক্সেলৰ আল্ট্ৰা ওয়াইড পাব আৰু 2 মেগাপিক্সেলৰ মাইক্ৰো আৰু 2 মেগাপিক্সেলৰ ডেপ্থ আৰু এইফালে এইখন আপোনালোকৰ 50 মেগাপিক্সেল ৰিয়েল কেমেৰাৰে মৰা ফটো হয় এইখনৰ কেনেকুৱা পাইছে আপোনালোকে জনাব এইখন মানে কেইখনমান স্যাম্পল হয় আপোনালোকে চাই পেলাই জনাব কেনেকুৱা হৈছে কমেন্ট কৰি পেলাই আৰু সেলফি কেমেৰা আপোনালোকে 8 মেগাপিক্সেলৰ পাব তো সেলফিটো ইমান হয়তো ভাল নহবও পাৰে ঠিক ঠাক আৰু ক'ব গ'লে আৰু এইফালে আপোনাৰ কানেক্টিভিটি চাবলৈ হলে ডুৱেল 4G ভল্টি সাপোৰ্ট কৰে প্লাস ওয়াইফাই কলিং ব্লুটুথ 5.1 ডুৱেল বেণ্ড ওয়াইফাই আৰু এটো স্ল্যাশ প্ৰুফ ডিজাইন হয় অলপ চলপ পানী পৰিলেও একো নহয় আৰু ইয়াৰ বেটাৰী আহিব 6000 mAh ৰ বেটাৰী 18 ওয়াটৰ ফাষ্ট চাৰ্জিং আহিব আৰু 18 ওয়াটৰ ফাষ্ট চাৰ্জিং বুলি নকওঁ কাৰণ কেলে এটো চাৰ্জ কৰিবলৈ 2-2.5 ঘণ্টাটো লাগিয়ে যাব তো আজিলে ভিডিওটো ইমানতে সমাপ্ত কৰিছো আৰু এই আনবক্সিং ভিডিও বনাব মই একেবাৰে নাজানো আজি ফাৰ্স্ট টাইম ট্ৰাই কৰিছো কেনেকুৱা হৈছে জনাব কমেন্ট কৰি পেলাই যদি ভাল লাগিলে তেতিয়া লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু এই তলত থকা ৰঙা সাবস্ক্ৰাইব বাটনটো টিপি দিব কাষতে